ইউপিপিএল সরকার, পরিবর্তন দরকার, প্রমোদ বড় সরকার। কথা নয় কাম, জনতারে প্রাণ, এয়া হে নেতা পরিচয়। ভেদা ভেদ নাই, পরিবর্তন দরকার, প্রমোদ বড় সরকার, পরিবর্তন দরকার, প্রমোদ বড় সরকার। সৰু বৰ নাথাকিব, ৰাইজেই ৰজা হ'ব। শুন শুন সৰ্বজন, দুৰ্নীতিতেও নাহিব। নানা ভাষা ধৰ্ম আৰু বৰ্ণ জাতি, অধিকাৰ ট্ৰেক্টৰে দিব আনি। সলনি ঢৌ আহিলেই পাৰ, পরিবর্তন দরকার, শান্তিৰ শুকুলা পাৰ মেলি। ইউপিপিএল সরকার, চলিলে পরিবর্তন দরকার, প্রমোদ বড় সরকার, সরকার, পরিবর্তন দরকার, প্রমোদ বড় সরকার। সৰু বৰ নাথাকিব, ৰাইজেই ৰজা হ'ব। শুন শুন সৰ্বজন, আমি দুৰ্নীতিতেও নাচিব। উন্নতিৰ সুৰ চৌপাশে বয়, এয়া হ'ব প্ৰগতিৰে জয়। মিলনৰে তিনি কৰিম পুৰণি আকাশ, মুকলি হ'ব নতুনৰে বাট। আমাৰ একতাৰে শক্তিৰে, যুৱ চেতনাৰে নৱ প্ৰাণে, এইবাৰ ইউপিপিএল চৰকাৰ। পরিবর্তন দরকার, ইউপিপিএল সরকার, পরিবর্তন দরকার, প্রমোদ বড় সরকার। কথা নহয় কাম, জনতাৰে প্ৰাণ, এয়া হে নেতাৰ পৰিচয়। ভেদা ভেদ নাই, মাটিৰ মানুহ ভাই, নেতা বুলি তেওঁকেহে কয়। নানা ভাষা ধৰ্ম আৰু বৰ্ণ জাতি, অধিকাৰ ট্ৰেক্টৰে দিব আনি। সলনি ঢৌ আহিলেই পাৰ, পরিবর্তন দরকার, ইউপিপিএল সরকার, পরিবর্তন দরকার, প্রমোদ বড় সরকার, পরিবর্তন দরকার, ইউপিপিএল সরকার, পরিবর্তন দরকার, প্রমোদ বড় সরকার। মাটিৰ মানুহ ভাই, নেতা বুলি তেওঁকেহে, মাটিৰ মানুহ ভাই, নেতা বুলি তেওঁকেহে কয়। নানা ভাষা ধৰ্ম আৰু বৰ্ণ জাতি, অধিকাৰ ট্ৰেক্টৰে দিব আনি। সলনি ঢৌ আহিলেই পাৰ, পরিবর্তন দরকার, ইউপিপিএল সরকার, পরিবর্তন দরকার, প্রমোদ বড় সরকার। সৰু বৰ নাথাকিব, ৰাইজেই ৰজা হ'ব। শুন শুন সৰ্বজন, দুৰ্নীতিতেও নাহিব। উন্নতিৰ সুৰ চৌপাশে বয়, এয়া হ'ব প্ৰগতিৰে জয়। মিলনৰে গান জুৰি, শান্তিৰ শুকুলা পাৰ মেলি। ট্ৰেক্টৰ চলিলে বাৰ, পরিবর্তন দরকার, ইউপিপিএল সরকার, পরিবর্তন দরকার, প্রমোদ বড় সরকার।
স্বাৰ্থ লোভী হতৰ পতন আনিমে মাতি সলনি কৰিম পুৰণি আকাশ মুকলি হ'ব নতুনৰে বাট আমাৰ একতাৰে শপতিৰে যুৱ চেতনাৰে নৱ প্ৰাণে এইবাৰ UPPL চৰকাৰ পরিবর্তন দরকার ইউপিপিএল সরকার পরিবর্তন দরকার প্রমোদ বড় সরকার কথা নহয় কাম জনতাৰে প্ৰাণ এয়াহে নেতাৰ পৰিচয় ভেদাভেদ নাই মাটিৰ মানুহ ভাই নেতা বুলি তেওঁকেহে কয় নানা ভাষা ধৰ্ম আৰু বৰ্ণ জাতি অধিকাৰ ট্ৰেক্টৰে দিব আনি সলনি আহিলে পরিবর্তন দরকার ইউপিপিএল সরকার পরিবর্তন দরকার প্রমোদ বড় সরকার পরিবর্তন দরকার ইউপিপিএল সরকার পরিবর্তন দরকার প্রমোদ বড় সরকার মাটিৰ মানুহ ভাই নেতা বুলি তেওঁকেহে কয় নানা ভাষা ধৰ্ম আৰু বৰ্ণ জাতি অধিকাৰ ট্ৰেক্টৰে দিব আনি সলনি আহিলে পরিবর্তন দরকার ইউপিপিএল সরকার মোহাম্মদ শুকুর আলী অর্গানাইজেশন কোন আছে ইয়াৰে ভাইচ প্ৰেচিডেণ্ট আছে কুঞ্জ বসুমতাৰী তেওঁ বাচ্চাটো লৈ जिरायनानैनो बिदिनो जिरायनानै बुं सुबिदा सुबिदा गुबुनबो সৰু বৰ নাথাকিব ৰাইজেই ৰজা হ'ব শুন তো আমার ফাউন্ডার আমার UPPL দলৰ আৰু আমাৰ লোকেল MCLA লগতে DPR EM আৰু আমাৰ জিলাৰ সন্মানীয় সভাপতি মাইনৰিটি সেলৰ আদি কৰি আমাৰ ভাগনামাৰী প্ৰাইমাৰী সন্মানীয় সভাপতি আৰু আমাৰ অঞ্চলৰ মুৰব্বীয়া সমাজ আমি সৰু কৰি আমাৰ মাজত আজি খুব পৰমকৈ হ'লেও আমি এটাৰ পৰা ৰখি আছোঁ ছাৰৰ কাৰণে অপেক্ষা কৰি এটাৰ পৰা হয় এটা পোহৰৰ নামাজ আচৰৰ নামাজ অভিগৰ নামাজ তিনিটা নামাজ এতে অতিক্ৰম কৰা হ'ল তাৰপাছত আমাৰ বাজাৰ ওচৰত তো আমাৰ যিখিনি মুৰব্বী মানুহ আপোনাৰ লগত অলপ মত বিনিময় কৰিব সেইটোৰ কাৰণে আৰু আজি এই চেকতে মই আমাৰ এই ঘৰতেই যে আব্দুল কাছিম তেওঁ দীৰ্ঘদিনৰ পৰা BPF-ৰ এটা মানে ফাউণ্ডাৰ আছিল ক'ব গ'লে তো আমাৰ ছাৰ আহিছে ছাৰৰ লগতে তেওঁকো মানে আমি সক্ষম হৈছোঁ আমাৰ দলত অন্তৰ্ভুক্ত হৈছে এইখন ঘৰ BPF-ৰ এটা মানে আছিল ভিটি আছিল তো তেওঁ বুজি পাই UPPL-ৰ যিটো কাৰ্যকলাপ বুজি পাই তেওঁ আহিছে তো তেখেতক দি আমাৰ ছাৰক যাতে সম্বৰ্ধনাটো জনায় তো তাৰ কাৰণে মই আব্দুল কাছিম ভাইকেই অনুৰোধ কৰিলোঁ যাতে আপুনি সম্বৰ্ধনা দিয়ে আৰু আমাৰ অঞ্চলৰ আমাৰ
ফেঞ্চিবাগান এলেকাৰ আমাৰ প্ৰাইমাৰী ভিডিঅ' প্ৰেচিডেণ্ট আছে আমাৰ সিদ্দিক মৌলবী, তেওঁ মাদ্ৰাছা ফেঞ্চিবাগান বানাতৰ প্ৰেচিডেণ্ট, তেওঁ আমাৰ মাজত আহিছে, বহু টাইম অপেক্ষা কৰিছে, তেওঁক দি আমাৰ লোকেল এম বিটিআৰৰ, তো তেওঁ যাতে সম্বৰ্ধনা আমাৰ ইয়াত ঘৰৰ মানুহকে আৰু আমি ঘৰৰ মানুহ তো আজি এজেণ্ডা এই আমাৰ ৰাইজে অলপ কিবা উৎসৱ কৰিব, আমাৰ বিনিময় কৰিব, এইখিনি কৰি মই চিধা কথা পাতিম। ইয়াত কোনো আলহী নাই, ডাঙৰ মানুহ নাই। আমি আহিছোঁ বুজিছোঁ কি আমাৰ বিটিআৰ চৰকাৰখন এতিয়া 2.5 বছৰ পাৰ হৈ গ'ল, এতিয়া চলি আছে। আৰু এই সময়ছোৱাত আমাৰ আকৌ CBC আহিছে, ভাৰতীয় কিছুমান চৰকাৰী আঁচনিবিলাক ৰূপায়ণ কৰি আছে। আমাৰ দলৰ ভিতৰত CBC আৰু পাৰ্টি প্ৰাইমাৰী আৰু ৰাইজৰ মাজত চৰকাৰখন লৈ পেলাই কি ধৰণৰ ধাৰণা, সকলোৰে মনত কি ধৰণৰ এটা আমাৰ পৰিৱেশ চলি আছে, আৰু আমাৰ মাজত অলপ ঘৰুৱাভাৱে এটা আলোচনা চবৰ লগত বহি কথা পাতিম বুলি আমি ব্যক্তিগত ঘৰলৈ আমাৰ দলীয় শুভাকাংক্ষীয়ে হওক বা আমাৰ ৰাইজৰ কোনোবা মুৰব্বীয়ে হওক, আমাৰ দলৰ কৰ্মকৰ্তাই হওক, সকলোৰ লগত আমি ঘৰত গৈ পেলাই ভাত বিনিময় কৰাৰ কাৰণে আমি ওলাইছোঁ।